আসসালামু আলাইকুম। আজি ইস্তেমাৰ দ্বিতীয় দিন। পেণ্ডেলৰ ভিতৰত জাগা হোৱা নাই, কোনো ধৰণৰ স্পেচ নাই, সেইকাৰণে এনেকৈ জামাতীসকলে তাম্বু টানাই থাকিব লগা হৈছে। এনেকুৱাকৈ অজুৰ ব্যৱস্থা কৰি দিয়া হৈছে। এনেকৈ চেলো মেচিন দি উজুৰ পানীৰ কাৰণে যোগান ধৰা হৈছে। এনেকুৱা মেচিন বহুত ঠায়ে ঠায়ে লগাই দিয়া হৈছে। আৰু এই হ'ল ইস্তেমাৰ দ্বিতীয় দিনৰ বাহিৰৰ দৃশ্য। আমি চাৰিওফালে দেখাব লৈছোঁ। পেণ্ডেলৰ ভিতৰৰ দৃশ্য দেখুৱাম। ইস্তেমাৰ দ্বিতীয় দিনৰ পেণ্ডেলৰ ভিতৰৰ দৃশ্য। এনেকৈ পেণ্ডেলৰ ছাইডেৰে প্ৰত্যেকজন জামাতীসকলে এনেকৈ তাম্বু টানাই আছে। এয়া হ'ল ইস্তেমাৰ দ্বিতীয় দিনৰ দৃশ্য ভিতৰৰ। গোটেইখিনি দেখুওৱা সম্ভৱ নহয়, বহুত ডাঙৰ পেণ্ডেল যিহেতু, তথাপিও ইস্তেমাৰ ভিতৰত দ্বিতীয় দিনৰ দৃশ্য মই আপোনালোকক দেখাব লৈছোঁ। প্ৰথম দিনৰ তুলনাত দ্বিতীয় দিনত বহুত লাখ লাখ গুণৰ মানুহ বেছি হৈছে। আপোনালোকে চাই গমেই পাইছে প্ৰথম দিনত কেনেকুৱা ধৰণৰ মানুহৰ ভিৰৰ পৰিলক্ষিত হৈছিল আৰু দ্বিতীয় দিনৰ কেনেকুৱা ভিৰৰ পৰিলক্ষিত হৈছে। গোটেই এৰিয়া দেখুৱাৰ কাৰণে কোনো সম্ভৱেই নহয়। মই দেখাইছোঁ। মই এতিয়া একেবাৰে পেণ্ডেলৰ সন্মুখৰ দৃশ্যটো দেখুৱাম। বহুত কষ্ট কৰি মই ভিতৰত আহিলোঁ সন্মুখত। তো এনেকৈ মই পেণ্ডেলৰ একেবাৰে সন্মুখৰ দৃশ্যটো দেখুৱাম। মানুহ চাওক, ইমান মানুহ। এই হ'ল পেণ্ডেলৰ সন্মুখৰ ষ্টেজখন। আৰু একেবাৰে পিছফালে মই দেখাইছোঁ। এয়া হ'ল একেবাৰে পিছৰ ছাইড, জুম কৰি দেখুৱাইছোঁ। মই এতিয়া পেণ্ডেলৰ মাজভাগত আছোঁ।